নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সৰুকণী শইকীয়া আজিৰ কাহিনীটো পাঠ কৰিব লৈছো। মন দি শুনিব বুলি আশা ৰাখি ৩ বছৰ আগতে ৰেল দুৰ্ঘটনাত মোৰ মাৰ মৃত্যু হৈছিল আৰু মই মোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলো। মোৰ নাম চাহিদা। আমি বহু বছৰৰ আগতে হায়দৰাবাদলৈ স্থানান্তৰিত হৈছিলো। পৰিয়ালৰ ২-৩জন বন্ধুৰ বাহিৰে আমাৰ ইয়াত আন কোনো আত্মীয় নাছিল। আগতে আমি ৩জন অকলে থাকিছিলো। মাৰ মৃত্যুৰ পিছত আমাৰ ২জনহে বাকী আছিল। ঘৰত দেউতাই এখন জেনেৰেল ষ্ট'ৰ দোকান খুলিছিল, যাৰ ফলত আমাৰ উপাৰ্জন হৈছিল। আগতেও মাৰ যোৱাৰ পিছত মই অকলশৰীয়া অনুভৱ কৰিছিলো। ৰাতিপুৱা স্কুললৈ গৈছিলো, অকলে ৰাতিপুৱা কামবোৰ কৰিছিলো। ঘৰ চাফ চিকুণ কৰাৰ পিছত ভাত বনাই স্কুললৈ ওলাই আহিছিলো। উভতি আহি ৰাতি আমি দুয়ো বাপেক জীয়েকে একেলগে ৰাতিৰ ভাত খাইছিলো। আমি আমাৰ মাক বহুত মিছ কৰিছিলো। এনেকৈয়ে এবছৰ পাৰ হৈ গ'ল। আগতে ভাবিছিলো যে যদি মই মাক ইমান মিছ কৰো তেন্তে দেউতাৰ অৱস্থা কি হ'ব। মই ডাঙৰ হৈ আহিছিলো আৰু মোৰ শৰীৰটো ছোৱালীৰ পৰা নাৰীলৈ সলনি হৈছিল। এদিন ৰাতি ঘটা এটা ঘটনাই আমাৰ দুয়োৰে জীৱন সলনি কৰি পেলালে। পিতৃ কন্যা। জুলাই মাহৰ নিশা আছিল। প্ৰচণ্ড বৰষুণ দি আছিল। ডাৱৰে জোৰেৰে বিজুলী গাজনি মাৰি আছিল। মই মোৰ কোঠাত শুবলৈ চেষ্টা কৰিলো, কিন্তু ভয়ত শুব পৰা নাছিলো। হঠাতে ডাৱৰবোৰে জোৰেৰে গাজনি মাৰিলে আৰু মই বহুত বেছি ভয় খালো আৰু খৰধৰকৈ পাপাৰ কোঠাৰ ফালে দৌৰি গৈ পাপাৰ ঠিক সন্মুখত থিয় হলো। সকলো ইমান খৰধৰকৈ হৈ গ'ল যে দেউতাই বিচনাত সম্পূৰ্ণ উলংগ অৱস্থাত কিবা এটা কৰি থকাটো মই দেখা নাপালো। পাপাক এনেকৈ দেখি মই থত-মত খালো। মই অবাক লাগিলো। মই কলো, "চৰি পাপা, মোৰ ভয় লাগিছে।" সেইবাবেই মই দুৱাৰত টোকৰ নিদিয়াকৈ খৰখেদাকৈ ভিতৰলৈ আহিলো। পাপাই বিচনা চাদৰখনেৰে ঢাকি লৈ আতংকিত হৈ উঠি বিচনাত বহি কলে, "জেচৰি বেটা, তুমি মোক এনে অৱস্থাত দেখাৰ বাবে আহা ইয়াতে মোৰ কাষতে বহাহি। যেতিয়া বৰষুণ বন্ধ হ'ব তেতিয়া তোমাৰ কোঠালৈ যাবা।" মই কলো, "মই এতিয়াই গুচি যাম পাপা, তুমি বিচলিত হবা, তুমি কিবা এটা কৰি আছিলা।" উত্তৰ দিয়াৰ সলনি পাপাই মোৰ হাতত ধৰি মোক তেওঁৰ লগত বিচনাত বহিবলৈ দিলে। "পাপা, তুমি একো পিন্ধা নাই, মোৰ লাজ লাগে।" এই কথা কৈ থাকোতে মোৰ মনত পৰিল যে ময়ো কেৱল পাতল টি-চাৰ্ট আৰু চৰ্ট পিন্ধি আছিলো। খৰখেদাকৈ মই টি-চাৰ্টৰ তলত ব্ৰা পিন্ধিবলৈ পাহৰি গৈছিলো। এফালে মই পাপাক সেই অৱস্থাত দেখিছিলো আৰু এতিয়া তেওঁ কেৱল বেডশ্বীট পিন্ধি বহি আছিল আৰু সিটো পাৰে ময়ো তেওঁৰ লগত বহি আছিলো। পাপাৰ কাষত মই হাঁহি হাঁহি বহি আছিলো। সেই নিশা পাপাৰ কাষত বহি প্ৰথমবাৰৰ বাবে বুজিলো যে ইমান ডাঙৰ হোৱাৰ পিছতো মই এতিয়াও একো কৰা নাই। মই সম্পূৰ্ণ কুমাৰী। হঠাৎ বৰষুণৰ কোলাহল বাঢ়ি আহিল আৰু ডাৱৰে আকৌ এবাৰ জোৰেৰে গাজনি মাৰিলে। ভয়ত মই লগে লগে পাপাক সাবটি ধৰিলো। পাপাই মোক টানকৈ সাবটি ধৰি কলে, "ডাৰ্লিং, এনেকৈ বহি থাকা।" পাপাক আঁকোৱালি লৈ মোৰ মূৰত পাপাৰ বুকুত থলো। মই কলো, "পাপা, কি কৰি আছা?" পাপাই কলে যে আজি তোমাৰ মালৈ বহুত মনত পৰিছে। যেতিয়া তুমি মাক মিছ কৰা, তুমি এই কাম কৰা নেকি? বেটা, তাই তোমাৰ মা আছিল, কিন্তু তাই মোৰ পত্নী আছিল আৰু স্বামী স্ত্ৰীৰ সম্পৰ্ক অলপ বেলেগ। মই বুজি নাপাওঁ পাপা। মই কলো, "পতি-পত্নীৰ মাজত কি সম্পৰ্ক থাকে তুমি নাজানানে?" পাপাই সুধিলে। "নাই পাপা।" মই কলো, "এতিয়া কেনেকৈ কম তোমাক স্বামী স্ত্ৰীৰ মাজত কি সম্পৰ্ক থাকে? আৰু এই সম্পৰ্কৰ বাবেই তুমি জন্ম হৈছিলা আৰু আজি তুমি মোৰ লগত ইয়াত বহি আছা।" মই সুধিলো, "কেনেকৈ পাপা?" মই এতিয়াও সেইটো বুজিব পৰা নাছিলো। পাপাই কলে, "বিয়াৰ পিছত যদি স্বামীয়ে পত্নীৰ লগত কিবা এটা কৰে তেন্তে কেইমাহমান পিছত সন্তান জন্ম হয়।" মই কলো, "পাপা, মই এতিয়াও বুজি পোৱা নাই।" পাপাই কলে, "এতিয়া মই তোমাক ভালদৰে বুজাই দিম, কিন্তু তুমিও মোৰ দৰে কাপোৰ খুলিব লাগিব, পাৰিবানে?" পাপাৰ কথা শুনি মই বৰ লাজ পালো আৰু একো ক'ব নোৱাৰিলো। মই বুজিব পৰা আৰু কিবা এটা কোৱাৰ আগতেই পাপাই মোৰ টি-চাৰ্টটো খুলি দিলে। আজি মোৰ নিজৰ দেউতাই মোৰ লগত যিবোৰ কৰিব গৈ আছিল, এইটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ অনন্য অভিজ্ঞতা। এতিয়া পাপাই মোৰ মাৰ লগত যি কৰিছিল
সেইবোৰ নিজৰ জীয়েকৰ লগত কৰিবলৈ ওলাইছিল আৰু পাপা সম্পূৰ্ণ সাজু হৈছিল। মোৰ চকু দুটা পাপাৰ চকুত পৰিল আৰু মই লাজত চকু দুটা মুদি দিলো। আজি এই সকলোবোৰ মোৰ নিজৰ দেউতাৰ দ্বাৰাই কৰি আছো। আমি দুয়ো পিতৃ কন্যা কিছু সময় আলিংগন কৰি থাকিলো। তাৰ পিছত পাপাই গোটেই ৰাতি মোৰ লগত সেইবোৰ কৰিলে। কুমাৰী হোৱাৰ বাবে প্ৰথমতে বহুত কষ্ট অনুভৱ হৈছিল। মই বহুত কান্দিলো আৰু চিঞৰিলো, কিন্তু লাহে লাহে যিহেতু পাপাই মোৰ মনটো ভাল লগাই দিলে, সেয়ে বিষটো এতিয়া সম্পূৰ্ণৰূপে গুচি গৈছিল আৰু আমি ইমানেই মজা কৰি আছিলো যে বৰ্ণনা কৰিব নোৱাৰো। আমি দুয়ো ঘামত তিতি গৈছিলো। গতিকে বন্ধুসকল, এইটোৱেই আছিল চাহিদাৰ কাহিনী। ভাল লাগিলে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।